Hey guys, welcome back to my channel. More channel আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আজি ব্লগটো পাৰ্লাৰ পৰা ষ্টাৰ্ট কৰিছো আৰু এইখন পাৰ্লাৰত মই আহিছো মোৰ চুলি ষ্ট্ৰেইটনিঙৰ হেয়াৰ ষ্ট্ৰেইটনিঙৰ কাৰণে আৰু এতিয়া মোৰ হেয়াৰ ৱাছ হৈ আছে। তাৰ পিছৰ প্ৰসেছখিনি আপোনালোকে চাই থাকক আৰু মোৰ লগতে ব্লগটো এনজয় কৰি যাওক। আৰু এয়া মোৰ সবখিনি হৈ যোৱাৰ পিছত চুলি ব্লোডাৰ চলি আছে আৰু মোৰ ষ্ট্ৰেইটনিং হৈ গ'ল আৰু আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে দেখিব। মোৰতো বহুতেই ভাল লাগিছে ন, নিজকে নিজে চবেই ধুনীয়াই দেখে। তো আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে। হে গাইজ, মই আজি ষ্ট্ৰেইট কৰিব আহিলোঁ চুলিখিনি। মোক ষ্ট্ৰেইট কৰিছে অনুৱে। তাইৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে চেক কৰিব পাৰে। তাই বহুত ধুনীয়া ধুনীয়া মেকআপৰ ভিডিঅ', স্কিন কেয়াৰৰ ভিডিঅ' দি থাকে আৰু মোৰ চুলিখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। মই তাৰ পিছত আগতেও কৰিছোঁ। পাৰ্লাৰখন আছে লখিমপুৰত। এড্ৰেছটো কৈ দিয়াচোন। এড্ৰেছটো হৈছে আপোনাৰ মদিনীয়া নিয়াৰ ষ্টেট আহিব আপোনালোকে। মই আগতে দুবাৰ কৰিছোঁ, এবাৰ সৈতে তিনিবাৰ হৈছে। বহুত ধুনীয়াকৈ কৰি দিছে আৰু লখিমপুৰত যোনখিনি আছে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে আহিব পাৰে ইয়ালৈ। আৰু তোমাৰ চেনেলটোৰ কথা কৈ দিয়া। মোৰ চেনেল এটা আছে বনিশা বুলি, চাব, গৈ পেলাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ' যদি ভাল লাগে। আৰু তাইৰ চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে গৈ পেলাই চাব। আৰু সন্ধিয়ালৈ আমাৰ ঘৰত লক্ষ্মী পূজাৰ আয়োজন চলিছে। মায়ে চাকি বন্তি ধূপ লগাইছে লক্ষ্মী পূজা বুলি। আৰু লক্ষ্মীয়ে যাতে আপোনালোক সকলোৰে মংগল কৰক, সকলোৰে ঘৰ যাতে সুখ সমৃদ্ধি ধন ঐশ্বৰ্যৰে উপচাই পৰক, তাকে কামনা কৰিছোঁ। নাৰায়ণে শুনি পিছে বুলিলা বচন, কতুৰে কৰহ দেৱী তোৱা নামৰ বৰ্ণন। নাৰায়ণ বাক্য শুনি লক্ষ্মী দেৱী কয়, এক শত অষ্ট নাম এই বিষতে। আমাৰ লক্ষ্মী পূজা হৈ গ'ল আৰু এয়া হৈছে লক্ষ্মী পূজাৰ ভোগ। এইখিনি ক্ষীৰ আৰু এয়া হৈছে নাৰিকল চিৰা আৰু এয়া বুন্দিয়া মিহিদানা আৰু এইফালে আছে বেচন বৰফি, নাৰিকল লাডু, বুন্দিয়া। এয়াই আছিলে আজি আমাৰ লক্ষ্মী পূজাৰ প্ৰসাদ। হে গাইজ, ভিডিঅ'টো আজি মই দিনৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। পাৰ্লাৰত গ'লোঁ, হেয়াৰ ষ্ট্ৰেইটনিং কৰিলোঁ। তাৰপিছতে ৰাতি এতিয়া আছিলে মানে সন্ধিয়াৰ পৰা আছিলে লক্ষ্মী পূজা, সেয়া আপোনালোকক অলপমান আগবঢ়ালোঁ। আৰু ব্লগটো একেবাৰে মানে খেলি মেলি টাইপৰ নিচিনা ব্লগ হৈছে। যি কি নহওক, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় তেনে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ লগ পাম আপোনালোকে এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।